নখ চোকা ৰোগৰ কথা বহু লোকে জানে। এই ৰোগ লগত যুঁজসকলৰ ভাল অভিজ্ঞতাও আছে নিশ্চয়, বিশেষকৈ বাৰিষা কৃষিকৰ্মৰ জড়িত লোকে বেছি সময় জুৰি সঘনাই কাম কৰি থকা লোকৰ বাবে এই ৰোগৰ অতিকে চিনাকি। কিন্তু সময়মতে সুচিকিৎসা নাপালে সাধাৰণ যেন লগা এই ৰোগে জটিল ৰূপত ধাৰণ কৰিব পাৰে। এই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব চেনেলটো। এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ'লে ভৰিত প্ৰধানকৈ বুঢ়া আঙুলিৰ কাষৰ ফালৰ অংগটো ৰঙা পৰি ফুলি উঠা টেমুনাৰ দৰে হৈ পৰে। ফুলি উঠা অংগৰ তলৰ ভাগৰ পূঁজ পানী জমা হ'বলৈ ধৰে। গতিকে তেনে অৱস্থাত হাতেৰে চেপি দিলে বিষ পানী বাহিৰ হয় আৰু লগে লগে আৰামো পোৱা যায়। চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। লগতে নখচুকীয়াৰ ৰাতি ভালকৈ ভৰি ধুই উঠি নখৰ অংশখিনি চেপি পুতি বাহিৰ কৰি ল'ব লাগে। পেটৰ ৩-৪ ইঞ্চিমান দীঘল এডোখৰ লৈ বেদৰ অংশখিনিৰ এটা মূৰত জোঙা কৰি লৈ আনটো মূৰত জুই লগাই দিব লাগে। সেই ধোঁৱা নখচোকাৰ আঙুলিৰ কাষত সামান্যভাৱে গুৰজি দিলে ধোঁৱাখিনিয়ে ক্ৰিয়া কৰি জীৱাণু নিধন সম্ভৱ কৰি তুলিব। আৰু ইজি উপায় এটা আছে, নখচুকীয়াৰ ভাল হোৱাৰ পাছত পথাৰলৈ গ'লে বুঢ়া আঙুলিৰ পলিথিন ব্যৱহাৰ কৰিব। বুঢ়া আঙুলিৰ পলিথিন ধুনীয়াকৈ বান্ধি লোৱাৰ পাছত ধুনীয়াকৈ পথাৰলৈ যাব। আৰু লগতে ভিডিঅ'টো চাই যদি ভাল পালে শ্বেয়াৰ, কমেণ্ট, লাইক